নমস্কাৰ আজি মই এখন নতুন অসমীয়া ফিল্ম লৈ আহিছোঁ আপোনালোকৰ সন্মুখত আৰু সেইখন হৈছে ভাইমন দা খুব যথেষ্ট ধুনীয়া হৈছে ফিল্মখন তেন্তে আহক ফিল্মখন ৰিভিউ কৰোঁ এই ফিল্মখনৰ বিষয়ে সকলোৱে জানে বহুত দিনৰ অপেক্ষাৰ অন্তত আজি মই ফিল্মখন চালোঁ ফিল্মখন চাই সঁচাই বহুতেই ভাল লাগিছে মোৰ ষ্টৰি ৰাইটিং আৰু ডাইৰেকশ্যন শশাংক সমীৰক এটাই ধন্যবাদ দিব লাগিব কিয়নো এই ফিল্মখন বনোৱাৰ ক্ষেত্ৰত মেকিং কৰাৰ ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ ক্ৰুটি ৰখা নাই ভাইমন দাৰ নাম সকলোৱে জানে আমাৰ মুনীন বৰুৱা ছাৰৰ জীৱনীৰ আধাৰত এই ফিল্মখন বনোৱা হৈছে তেওঁ জীৱিত কালত কিমান কেইজন মানুহ মানে সাংস্কৃতিক লাইনত কিমান কেইজন মানুহ লগ পাইছিলে মোৰ এবাউট 200 পিপল তেওঁ লগ পাইছিলে মানে 200 মানুহক তেওঁ এজ এ চিনেমাত বন্দী কৰিছে আৰু চিনেমাত বন্দী কৰাৰ ৰাখত অসম্ভৱ কাম আৰু তেওঁলোকৰ কাৰণে কষ্টিউম ডিজাইনিং মেকআপ সেই সময়ৰ যান বাহন সেই সময়ৰ পৰিৱেশ সেই সময়ৰ ঘড়ীয়ে হওক বা ড্ৰেছ হওক আৰু সেই সময়ৰ ঘৰ মানে প্ৰতিটো চিন নিখুঁতভাৱে কৰিছে আৰু এই ফিল্মখনৰ এটা বস্তু মোৰ ভাল লাগিছে আমি অসমীয়া ফিল্মবোৰ চালে চিনেমাটোগ্ৰাফি এটা ষ্টাইল থাকে কিন্তু এই ষ্টাইলটো ইয়াতে অকণমান এই ফিল্মখনত সুকীয়া দেখা পালোঁ মই বঞ্চিনাথন মুৰুগেছন সাউথৰ বহুত কেইখন ফিল্ম তেওঁ কৰিছে তো যাৰ কাৰণে নেকি এই ফিল্মখন আপুনি যেতিয়া স্ক্ৰীণত চাব স্ক্ৰীণত চোৱাৰ লগে লগে এটা আপুনি অসমীয়া ফিল্ম চোৱা যেন অনুভৱ নহয় কিয়নো তেওঁ চিনেমাটোগ্ৰাফি এটা ষ্টাইলটো ইমান ধুনীয়া লাগিছে মোৰ বহুত টাইট ক্লোজ মিড আৰু ৱাইড এংগলত ক'ত ব্যৱহাৰ কৰিব লাগে ইমান ধুনীয়া স্ক্ৰিপ্ট ৱাইজ বা কাম কৰিছে ভাল লাগিছে প্ৰতিটো চিন আপুনি চালে গম পাব এক চিটুৱেশ্যন ক্ৰিয়েট কৰাত বহুত সহজ হৈ গৈছে যেহেতু আমাৰ এই ফিল্মখন ভাইমন দাৰ জীৱনৰ আধাৰত এই ফিল্মখন বনোৱা হৈছে এইখনে আমাৰ অসমীয়া ফাৰ্ষ্ট বায়'পিক ফিল্ম বুলি ক'ব লাগিব বহুতে ভাল লাগিছে কাৰণ তেওঁ জীৱিত কালত 45 ইয়াৰ্ছ যিটো যাত্ৰা সেই যাত্ৰাটো সম্পূৰ্ণৰূপে শশাংক সমীৰে ভাইমন দাৰ যিখিনি জীৱনৰ তথ্য ইমান ধুনীয়াকৈ ফুটাই তুলিছে স্ক্ৰীণত সঁচাই উল্লেখনীয় বুলি ক'ব লাগিব ফিল্মখনৰ এডিটিং ফিল্মখনৰ বেকগ্ৰাউণ্ড মিউজিক বহুতেই ভাল হৈছে ফিল্মখনৰ যিটো ষ্টাইল যিটো পেটাৰ্ণ ফাৰ্ষ্ট টু এণ্ডিঙলৈকে আপুনি ফিল্মখন চালে গম পাব আপুনি কেতিয়াও বৰ অনুভৱ নকৰে আপুনি যদি ইফালৰ পৰা ইফালে 1 ছেকেণ্ডৰ যদি মূৰটো ইফাল সিফাল কৰি দিয়ে বহুতকেইটা চিন উৰি গুচি যাব এই ফিল্মখনৰ কাহিনীটো এনেধৰণৰ যিজন আমাৰ ভাইমন দা মেইন কেৰেক্টাৰ তেওঁ মেণ্ডলিন বজাই ভাল পায় তেওঁ সম্ভ্ৰান্ত ঘৰৰ ল'ৰা হয় আৰু তেওঁৰ দেউতাক এজন বহুত শিক্ষিত আৰু সন্মানীয় ব্যক্তি তেওঁ যিহেতু তেওঁৰ কৰ্মকাণ্ডবোৰ বেয়া পায় সেইকাৰণে তেওঁ এটা থিৰাং কৰিলে তেওঁক বাহিৰলৈ পঠিয়াটো তো দিল্লী পঠিয়াই দিয়ে তেওঁক পঢ়িবৰ কাৰণে তাতে গৈ কি কৰে তেওঁ ফিল্ম চোৱাত ব্যস্ত হৈ যায় স্কুলৰ কৰ্তৃপক্ষই কি কৰে তেওঁক ফিল্ম চোৱাৰ কাৰণে ঘৰলৈ পঠিয়াই দিয়ে স্বনামধন্য ব্যক্তি যিসকল সকলোৱে জানে তেখেতৰ নাম হৈছে শিৱপ্ৰসাদ ঠাকুৰ তেওঁ অসমীয়া ছবি জগতৰ নাম জনা ব্যক্তি হয় তেওঁ শিৱপ্ৰসাদ ঠাকুৰৰ সান্নিধ্যত তেওঁ নাটক কৰিবলৈ আৰম্ভ কৰে আৰু নাটক কৰি এটা সময়ত নাটকৰ গ্ৰুপত অংশগ্ৰহণ কৰে নাটকৰ গ্ৰুপৰ পৰা গৈ ফিল্ম বনাবলৈ যায় শিৱপ্ৰসাদ ঠাকুৰৰ লগত 2-3খন ফিল্ম বনায় তাৰপিছত তেওঁ নিজাববীয়াকৈ ফিল্ম এখন বনাবলৈ আৰম্ভ কৰে তো সেইটোৱে যে জাৰ্ণি আৰু যে নিজাববীয়াকৈ যে ফিল্মখন বনাবলৈ আৰম্ভ কৰে তাৰপিছত তেওঁ এটা জাৰ্ণি আৰম্ভ হয় আৰু সেই জাৰ্ণিত আটাইকেইখন ফিল্ম ছুপাৰ ডুপাৰ হিট হয় আৰু তেওঁৰ জাৰ্ণিত কি তেওঁ বাধা পাইছিলে ফিল্ম মেকিঙৰ পৰা চিনেমা হল পোৱালৈকে বহুতখিনি কষ্টৰ সন্মুখীন হয় বহুতখিনি বাধাৰ সন্মুখীন হয় আৰু এই বাধাখিনি আৰু তাৰপিছত কি পৰিণতি হ'ল তেওঁ তো এই ফিল্মখন চালে আপোনালোকে গম পাব তো মই আজি কাহিনীটো মই নকওঁ এইখিনিয়ে চমুকৈ কৈ পেলালোঁ বা যিসকলে বা ধৰক যিবিলাক একশ্যন ড্ৰামা ভাল পায় তেওঁলোকৰ কাৰণে এই ফিল্মখন নহয় হয়তো কিছুমানৰ কাৰণে হ'ব পাৰে কিন্তু কিছুমানৰ কাৰণে নহ'বও পাৰে আৰু আজিৰ নতুন প্ৰজন্ম যিখিনি কলেজীয়া ছাত্ৰ ছাত্ৰী বা তেওঁলোকে হয়তো অকণমান চাবলৈ অকণমান হেৰি পাব পাৰে বেয়া লাগিব পাৰে কিন্তু মোৰ ক্ষেত্ৰত বা মই এই ফিল্মখন চোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ বৰ হোৱা নাই আৰু ভাল লাগিছে কিয়নো আৰু কিছুমান চিনততো এনেকুৱা লাগিছে মই যথেষ্ট সংখ্যক মই আৱেগিক হৈ গৈছিলোঁ মই ফিল্মখন চাই কমেডি চিনো আছিলে ফিল্মখনত আৰু কমেডি চিনখিনি সঁচাই বহুত ধুনীয়া লাগিছে এই ভাইমন দাৰ ফিল্মখনত ভাইমন দাই কেনেকৈ বিজু ফুকন আমাৰ প্ৰাঞ্জল শইকীয়া যতীন বৰা তাৰপিছত জুবিন গাৰ্গ ৰবি শৰ্মাক কেনেকৈ উপস্থাপন কৰাইছিল বা কেনেকৈ তেওঁলোকক লৈ আহিলে এই ফিল্ম জগতলৈ
সেই আটাইখিনি কাহিনী আপোনালোকে এই ফিল্মখনত দেখা পাব ভাইমন দাৰ কেৰেক্টাৰত আছিলে বন্দীপ শৰ্মা তেওঁ বহুতখিনি ভাল কাম কৰিছে এক্টিং বহুত ধুনীয়া হৈছে শিৱপ্ৰসাদ ঠাকুৰৰ যিটো কেৰেক্টাৰ সেই কেৰেক্টাৰটো আমাৰ সমুদ্ৰ দত্ত গুপ্তই বহুতখিনি ভাল কাম কৰিছে ভাল অভিনয় কৰিছে আৰু যতীন বৰাৰ যিজনে এক্টিং কৰিছে তেখেতৰ নাম হৈছে কৌশিক ভাৰদ্বাজেও বহুতখিনি ভাল কাম কৰিছে আৰু নীলিম দত্তই বিজু ফুকনৰ চৰিত্ৰটো মানে অভিনয় কৰিছে তেখেতেও ভাল কাম কৰিছে সকলোৰে পৰিচিত জুবিন গাৰ্গৰ কেৰেক্টাৰটো কৰিছে আমাৰ পাৰ্থ হাজৰিকাৰ কাম বহুতেই ভাল লাগে ভাইমন দাৰ পত্নীৰ ভূমিকাত আছিলে য়শস্বী ভূঞা যিটো নেকি মঞ্জুলা বৰুৱাৰ কেৰেক্টাৰ কৰিছিলে বহুতখিনি ভাল কাম কৰিছে আটাইখিনি কাম খুব সুন্দৰ হৈছে অৱশ্যে শেষ ভালে সকলো ভাল ফিল্মখন চাই মই বহুতেই ভাল পালোঁ আৰু আপোনালোকেও আহক ফিল্মখন চাই বহুতেই ভাল পাব আৰু ভাইমন দাৰ যিটো জীৱনৰ ওপৰত এই ফিল্মখন বনোৱা হৈছে ফিল্মখন চালে এটা অনুভৱ হ'ব যে 1950 চনৰ পৰা 2014 চনলৈকে যিটো এটা জাৰ্নি সেই জাৰ্নিত ভাইমন দাই কি ধৰণে প্ৰব্লেমবিলাক ফেচ কৰি আহিছিলে আৰু প্ৰব্লেম ফেচ কৰাৰ পিছতো তেওঁ যে ফিল্ম বনাবলৈ এৰা নাছিল সেই আটাইখিনি বস্তু আপোনালোকে দেখা পাব সঁচাকৈ শশাংক সমীৰে ভাল এটা পদক্ষেপ লৈছে এতিয়ালৈকে বহুত নামী দামী আমাৰ অসমীয়া ফিল্ম জগততে আছে তেওঁলোকে সাহস কৰা নাছিলে মই তেওঁলোকৰ নাম নকওঁ কিন্তু শশাংক সমীৰক মই চেলুট দিব লাগিব ধন্যবাদ দিব লাগিব কিয়নো ইমান এটা সাহসী পদক্ষেপ লৈছে তেখেতৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰি দিওঁ বহুত ভাল ফিল্ম এখন শশাংক সমীৰে অসমৰ ৰাইজক উপহাৰ দিছে আপোনালোকে চাওক ফিল্মখন চালে আপোনালোকে গম পাব যে অসমীয়া ছবি জগত আজিৰ যিটো ছিষ্টেম আৰু আগৰ ছিষ্টেম কেনেদৰে চেঞ্জ হৈ গৈছে কেনেদৰে সলনি হৈ গৈছে সেই আটাইখিনি দেখা পাব আজিলৈ এৰিলোঁ তো আকৌ লগ পাম মোৰ নেক্সট পৰৱৰ্তী খণ্ডত আৰু এখন নতুন ফিল্ম লৈ আহিম নতুন এক চিন্তা চৰ্চা লৈ আহিম আপোনালোকৰ সন্মুখত তো ধন্যবাদ